এইটো চাওক ফুটত লিখা আছে ডেঞ্জাৰ বুলি লিখা আছে হে হাত নলগাব লিখা আছে আপোনালোকে যদি ভুলতে লাও খোৱা আহিছে চাবলৈ আহিছে চাই যাওক কিন্তু এইবিলাক তাঁৰবিলাক আছে নহয় তাঁৰবিলাক নুচুব একদম বহুত ডেঞ্জাৰাছ হয় এইবিলাক মানে কাৰেণ্ট দিয়া থাকে চাইছে না ডেঞ্জাৰাছ বুলি লিখা আছে মানে কাৰেণ্ট মানে ফিট কৰা আছে যিটো আমাৰ বিজুলী বুলি কোৱা হয় লগো আছে আপোনাৰ চুলেই মানে আপোনাৰ চক খাই যাব আৰু আপোনাৰ মৃত্যুৰ মুখত পৰিব পাৰে গাইজ চাওক ইনষ্টাগ্ৰামত ৰিয়েল বনাই আছে ৰিলছ বনাই আছে তো ফাইজুল দা আৰু ইকৰামুল তো ৰিলছ বনাই আছে আৰু এইটো হ'ল লাও খোৱা বুলি কোৱা হয় চাক লিখা আছে নিজ লাও খোৱা কালিস্তান সৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতি লাও খোৱা ৰিল বনাই আছে বেগটো গাড়ীতে থৈ লওঁ দেই গাড়ীত বেগটো থৈ লওঁ এতিয়া ভিডিঅ' বনাম চাক ৰিলছ বনাম ইনষ্টাগ্ৰামত এৰিম ভিডিঅ'কেইটা এৰিম চাওক সেইবিলাক কিবা কিবি তাৰেৰে দিয়া আছে মানে সেইটো লাও খোৱা অভয়াৰণ্য হয় আৰু যাতে বাঘ হাতী ভালুক ঘৰ এইবিলাক যাতে ওলাই নাহে তাৰ কাৰণে কি কৰিছে চৰকাৰে যাতে এইবিলাক কাৰেণ্ট ফিটিং কৰি দিছে চাওক ৰাস্তা লাও খোৱা অভয়াৰণ্য ৰাস্তা ৰিলছ বনাই আছে কিমান ধুনীয়া ৰাস্তা কি মজ্জা কি মজ্জা কি মজ্জা এই চাওক ৰিলছ ভিডিঅ' বনাইছে গাড়ীৰ সন্মুখতে ৰিলছ ভিডিঅ' বনাই আছোঁ গাইজ স্বাগতম জনাইছোঁ A3 ব্লগ চেনেললৈ জাষ্ট কলেজ গৈ আছিলোঁ কলেজত যোৱাৰ মানে বাটতেই মাছ ৰাস্তাত মানে থিয় হৈ অলপ মানে চাওক ৰিলছ বনাই আছে আমাৰ লগৰীবিলাকে মানে ইনষ্টাগ্ৰামত আৰু ফেচবুকত ৰিলছ বনাই আছে ৰিলছ মানে কি কয় শ্বৰ্ট ভিডিঅ' কয় সেইবিলাক বনাই আছে কি ধুনীয়া চাওক প্লেচটো আৰু 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 মানে এইটো হ'ল লাও খোৱা কাজিৰঙা বুলি কোৱা হয় অভয়াৰণ্য বুলি কোৱা হয় তো ভিতৰতো যাব নোৱাৰিম চাওক তাত কিবা কিবি দিয়া আছে আৰু ইয়াত চুলে মানে আমাক ধৰিব আৰু ইয়াত চুলে আমাক ধৰিব প্ৰত্যেকটো দিয়া আছে লাও খোৱা মেইন ৰোড আছে লাও খোৱা মেইন ৰোড আৰু এই চিনাৰীটো বহুত ধুনীয়া চিনাৰী আপোনালোকে চাব পাৰিব আহিব পাৰিব ইয়াত মানে বনভোজ খাবলৈ বহুতো মানুহ আহে সেই তাত যাব পাৰিব সকলোকে তাত বনভোজ খাব পাৰিব ইয়াতে বনভোজ খাব পাৰিব আৰু বহুত কিবা কিবি ঠিক আছে আজি ভিডিঅ' ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব A3 ব্লগ চেনেল